বন্ধুসকল বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আপোনালোকৰ জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টত মোহন চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে কোন, তেওঁৰ প্ৰকৃত নাম কি, তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে, সকলোখিনি কথা জনাবলৈ মই চেষ্টা কৰিম। ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, মোহনৰ প্ৰকৃত নাম হৈছে দীপজ্যোতি কেওট আৰু তেওঁৰ জন্মৰ তাৰিখ হৈছে 28 ডিচেম্বৰ। মোহনৰ ঘৰ নগাঁৱতে। বন্ধুসকল, এতিয়া জানো আহক মোহনৰ পৰিয়ালৰ সম্পৰ্কে। বন্ধুসকল, তেওঁৰ পৰিয়ালত মাক, দেউতাক আৰু এটা ভায়েক আছে। বন্ধুসকল, তেওঁৰ মাকৰ নাম হৈছে অনিমা কেওট। বন্ধুসকল, মোহনে স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা নগাঁৱতে লাভ কৰে। বন্ধুসকল, মোহনে ধাৰাবাহিক কৰাৰ উপৰিও কেইবাটাও মিউজিক ভিডিঅ'ত অভিনয় কৰিছে। বন্ধুসকল, আপোনালোকে মোহনৰ অভিনয় চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাবচোন। আৰু আমি জানিব পৰা মতে মোহনে বৰ্তমান কাৰো লগত প্ৰেমৰ সম্পৰ্কত নাই। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।